মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মোৰ লগৰ এজনে ক্লাছৰ নোটবোৰ লিখিবলৈ মোৰ বহীখন বিচাৰিছিল আৰু সেই সময়ত তাত লিখি থোৱা মোৰ কবিতা এটা তেওঁ চুৰ কৰি স্কুলৰ মেগাজিনত প্ৰকাশ কৰিছিল আৰু ফলস্বৰূপে প্ৰশংসাৰ পাত্ৰ হৈছিল। আৰু সেই বিষয়টোলৈ মই বহুত দুখ অনুভৱ কৰিছিলোঁ। মই জীৱনত এনে বহু মানুহ লগ পালোঁ আৰু তেওঁলোকৰ জীৱনতো সংঘটিত হোৱা একেই ঘটনাৰ কথা জানিব পাৰিলোঁ। এজন PhD ষ্টুডেণ্টে মোক কৈছিল যে প্ৰফেচৰজনে তেখেতৰ ৰিচাৰ্চ পেপাৰ লৈ প্ৰফেচৰজনৰ নামত প্ৰকাশ কৰিছিল। কৰ্পৰেট ৱৰ্ল্ডত কাম কৰা বহু লোকৰ পৰাও একেই ঘটনা শুনিব পোৱা যায়, য'ত তেওঁলোকে অতি কষ্টৰে তৈয়াৰ কৰা তথ্যপাতি তেওঁলোকৰ সহকৰ্মীয়ে চুৰ কৰি নিজৰ উন্নতি সাধন কৰে। এনে বহু কবি সাহিত্যিকেও একেধৰণৰ কথা কোৱা শুনা যায়। গতিকে আপুনি যিকোনো ক্ষেত্ৰতে তেনে ঠেক মানসিকতা দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ লগত জড়িত হৈ থাকিবলগীয়া হয়। এবাৰ চৰাই এজনীয়ে মৌমাখি এজনীক সুধিছিল যে তুমি ইমান কষ্ট কৰি ফুলে ফুলে ফুৰি ফুলৰ ৰস গোটোৱা আৰু মানুহে আহি সেইবোৰ চুৰ কৰি লৈ যায়, তোমাৰ দুখ নালাগেনে? আৰু মৌমাখিজনীয়ে মিচিকিয়াই হাঁহি এটা মাৰি সুন্দৰভাৱে কৈছিল, হয়, সেই সময়ত মই বহুত দুখ অনুভৱ কৰোঁ, কিন্তু যেতিয়া মই অনুভৱ কৰোঁ যে মানুহে কেৱল মৌ ৰসখিনিহে চুৰ কৰিব পাৰে, কিন্তু মানুহে কেতিয়াও মই ৰস সৃষ্টি কৰিব পৰা কলাটোক চুৰ কৰিব নোৱাৰে, তেতিয়া মই সন্তুষ্টি লাভ কৰোঁ। হয় বন্ধুসকল, আপোনাৰ জীৱনতো যদি এনে কোনো ঘটনা সংঘটিত হৈছে, তেন্তে আপুনি দুখী নহ'ব। কাৰণ আন ব্যক্তিয়ে কেৱল আপুনি সৃষ্টি কৰা সেই বস্তুখিনিহে চুৰ কৰিব পাৰে। আপোনাৰ কলা, আপোনাৰ মাজত লুকাই থকা সেই সৃষ্টিশীল মনোভাৱক নহয়। গতিকে সদায় নতুন কলা, নতুন শিক্ষা, নতুন জ্ঞানেৰে নিজক পৰিপক্ক কৰি তোলক, যি আপোনাক এজন শক্তিশালী ব্যক্তিলৈ ৰূপান্তৰিত কৰি তুলিব আৰু আপোনাৰ এই জ্ঞানৰ ভঁৰাল কোনে চুৰ কৰিবলৈ সামৰ্থ্য নহ'ব। ধন্যবাদ।